সকলোকে নমস্কাৰ মই ৰবিন আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মই অন্য ভিডিঅ'লৈ আজি মই আহিছিলোঁ বজাৰ আৰু ইয়াতে দেখা পালোঁ আমাৰ দাদা এজনে এলাউন্স কৰি আছে 50 টকা দি কিনে বুলেট লৈ যাওঁ তো চাওঁ আহক আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ 50 টকাত আপোনালোকে বুলেট কেনেকৈ পাব मैं कोई गांव से आया हूँ क्या? তো দাদা আছে দাদা নমস্কাৰ নমস্কাৰ দাদা আপুনি যিটো এলাউন্স কৰি আছে যে 50 টকাত আপোনালোকে বুলেট লৈ যাব পাৰিব এইটো মানে কেনেকৈ সম্ভৱ কওকচোন মই আপোনাক সৰ্বপ্ৰথমে বুজাব বিচাৰিছোঁ যে আমি এখন ৰঙাগড়া ডাঙৰপাৰা হৰি মন্দিৰৰ সাহায্যতে এখন লটাৰী খেল খেলাইছোঁ হয় ইয়াত বহুত ধৰণৰ প্ৰাইজ আছে উপহাৰ দিয়া হৈছে প্ৰথম প্ৰাইজ হৈছে বুলেট ৰয়েল এনফিল্ড বুলেট আছে দ্বিতীয় পুৰস্কাৰ আপোনাৰ হিৰো হণ্ডা স্প্লেণ্ডাৰ এনেকৈ ধৰণে মোটামুটি 10টা উপহাৰ দিয়া হৈছে এই উপহাৰসমূহ মাত্ৰ 10টা উপহাৰ আছে আমাৰ লটাৰী খেল হ'ব হাউচি পদ্ধতিৰে এই খেল খেলোৱা হ'ব অহা 18 মাৰ্চ ফাগুৱাৰ দিনা ৰঙাগড়ৰ নাট্য মন্দিৰৰ প্ৰাংগণত বিয়লি 6 বজাৰ লগে লগে হাউচি পদ্ধতিৰে এই খেল খেলোৱা হ'ব এই খেলত আপোনাৰ 10টা প্ৰাইজ আছে 10 বাৰ খেল খেলোৱা হ'ব যিকোনো 10জন মানুহ ভাগ্যৱান হ'ব প্ৰথম পুৰস্কাৰ হিচাপে ৰয়েল এনফিল্ড বুলেট আছে এই গতিকে এলাউন্স কৰা হৈছে যে প্ৰথম পুৰস্কাৰ ৰয়েল এনফিল্ড বুলেট মাত্ৰ 50 টকা দি লৈ যাব পাৰিব ইয়াৰ মাজত গোটেই আমাৰ টিকেটৰ 26,000 টিকেট আমি বনাইছোঁ টিকেট 26,000 কুপনৰ ভিতৰত কোনোবা এজন ভাগ্যৱান হ'বই হ'ব কোনোবা এজনে 50 টকাত বুলেট পাবই কোনোবা এজনে হিৰো হণ্ডা স্প্লেণ্ডাৰ প্লাছ 50 টকাতে পাবই আৰু এক্টিভাও 50 টকাত পাব ঠিক আছে আপোনালোকৰ এইটো যিটো খেলৰ ফাকুৱা উপলক্ষে আপোনালোকৰ যিটো এইটো খেল খেলোৱা হ'ব লটাৰী খেল এইটো গম পাইছো তো ইয়াতে মানে ধৰি লওক আপোনালোকৰ ৰঙাগড়াৰ পৰা খুমটাই যথেষ্ট দূৰ তো ইয়াৰ মানে যিটো ৰিজাল্টটো আহিব এইটো আমি কেনেকৈ গম পাম সেইটো আমি একচুৱেলি আমাৰ কুপনৰ বেক চাইডে দিয়া হৈছে আমি ৰিজাল্ট কি মাধ্যমত দিম আমি ছ'চিয়েল মিডিয়াৰ মাধ্যমতো দিম বাতৰি কাকততো দিম আৰু টিভি নিউজ চেনেলৰ যোগেদিও পাব পাৰে অকল আমাৰ ইয়াতে অকল আমি যে ৰঙাগড়ৰ পৰা খুমটাই মাত্ৰ 3 কিলোমিটাৰ 4 কিলোমিটাৰ দূৰত আহিয়ে টিকেট বিক্ৰী কৰা নাই তেনেকুৱা কথা নহয় আমাৰ টিকেট ডিব্ৰুগড় শিৱসাগৰ লখিমপুৰ গুৱাহাটী ইয়ালৈকে বিক্ৰী হৈছে মানে অল অভাৰ অসমত এইটো আপোনালোকে কেতিয়াৰ পৰা বিক্ৰী কৰি আছে টিকেট আমি জানুৱাৰী 1 তাৰিখৰ পৰা বিক্ৰী কৰিছোঁ জানুৱাৰী 1 তাৰিখৰ পৰা বিক্ৰী কৰি আছে দাদাসকলে ধন্যবাদ থাকিল মই এটা টিকেট কিনিম যিহেতু তো চাওঁ মোৰ ভাগ্য আজিলৈকে একো পোৱা নাই তো জীৱনৰ প্ৰথমবাৰ মই লটাৰী টিকেট এখন কিনিবলৈ লৈছোঁ তো চাওঁ আপোনালোকক আশীৰ্বাদ কৰিব কি হয় কি নহয় এটলিষ্ট মই এইটো যে উপহাৰটো পাম বুলিয়ে নহয় দাদাসকলে ইমান ধুনীয়া কাম এটা কৰি আছে যিটো সকলোকে সুবিধাটো দিছে 50 টকাত নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ বা 50 টকাতে বুলেট কিনিবলৈ বা পাবলৈ এনেকৈ অকল বুলেটে নহয় ইয়াতে প্ৰায় 10টাকে পুৰস্কাৰ তেনেকৈ আছে বুলেট আছে স্প্লেণ্ডাৰ আছে স্কুটি আছে আপোনাৰ ডিজে সাউন্ড আছে হোম থিয়েটাৰ আছে টিভি আছে চাইকেল আছে গ্ৰাইণ্ডাৰ আছে প্ৰেছাৰ কুকাৰ আছে তেনেকৈ আপোনাৰ 10খন পুৰস্কাৰ আছে সেই 10খনৰ ভিতৰতে ইয়াতে টোল ফ্ৰী নম্বৰ দাদাসকলৰ দিয়া আছে যদি কিবা জানিব বিচাৰে বা এনেকৈ আৰু দাদা এনেকৈ ধৰি লওক আপোনালোকৰ ইয়াতে টিকেট যিটো বিক্ৰী চিষ্টেম এনেকৈ ফোন কৰিলেও পায় এনে ফোন কৰিলেও ঠিক আছে মই ডিছক্ৰিপশ্যনত মই গোটেই ফোন নম্বৰ ডিটেইলছখিনি দি দিম যদি কোনোবাই এনেকৈ অনলাইন ল'ব পাৰে বা ফোন কৰিলেও দাদাসকলৰ নম্বৰ দিয়া আছে তেনেকৈ আপোনালোকে টিকেট সংগ্ৰহ কৰিব পাৰিব মাত্ৰ 50 টকা প্ৰথম পুৰস্কাৰ হিচাপে লৈ যাওক মাত্ৰ 50 টকা আহক মাত্ৰ 50 টকা দি নিজৰ ভাগ্য পৰীক্ষা কৰাৰ লগতে ৰঙাগড়া হৰি মন্দিৰ ডাঙৰপাৰা ভগৱানৰ নামত আপোনাৰ সহায়ৰ হাত আগবঢ়াওক মাত্ৰ 50 টকা দি নিজৰ ভাগ্য পৰীক্ষা কৰক অহা 18 মাৰ্চ তাৰিখে আমি উপহাৰ কুপন খেল আয়োজন কৰিছোঁ গতিকে যিসকল দাদা আমাৰ দূৰ দূৰণিত আছে তেখেতলোকৰ কাৰণে আমি এটা কথা ক'ব বিচাৰিছোঁ ইচ্ছুক কোনোবা ব্যক্তিয়ে যদি অনলাইন আমাৰ উপহাৰ কুপন খেল টিকেট যদি ক্ৰয় কৰিব বিচাৰে তেখেতে আমাৰ এই নাম্বাৰকেইটা আছে এই দাদাই কৈ দিব নাম্বাৰকেইটা এই নাম্বাৰকেইটা ইয়াত নাই বাৰু ইয়াত আছে ইয়াত বেনাৰত আছে এই নাম্বাৰকেইটাৰ লগত যোগাযোগ কৰি তেখেতে নিজৰ নামটো ক'ব লাগিব আৰু তেখেতৰ নামটো আমি ইয়াত লিখি তেখেতৰ হোৱাটছআপ নাম্বাৰত আমি চেণ্ড কৰি দিম তেখেতে কিন্তু গুগল পে' আকাৰে আমাক পইচাটো আমাৰ একাউণ্টত পে' কৰি দিব লাগিব আৰু সেই টিকেটটো আমি এটা ধুনীয়াকৈ আমি এটা মানে বাক্সাত আমি ৰাখি থ'ম তেখেতে যদি উইনাৰ হয় তেতিয়াহ'লে তেখেতৰ যিটো আমি হোৱাটছআপত যিটো মানে লিখি তেখেতৰ এড্ৰেছ মতে আমি পঠিয়াই দিম সেই নাম্বাৰটো তেখেতে এনেও গম পাব যদি উইনাৰ হয় সেই তেতিয়া আহি আমাক দেখুৱাব লাগিব আমি তেখেতক যেতিয়া আমাৰ ফালে আমি টিকেটটো তেখেতক দি তেখেতে সামগ্ৰীসমূহ ল'ব পাৰিব মোৰ নামত এখন টিকেট ইছ্যু কৰি দিয়ক ঠিক আছে কি নাম কওকচোন মোৰ নামটো ৰবিন মুণ্ডা ৰবিন মুণ্ডা
ৰবিন মুণ্ডা RABIN গম পাইছোঁ MUNDA মুণ্ডা এড্ৰেছ খুমটাই টি ষ্টেট বুলি কোনটা দিছে তোমাৰ ইউটিউব চেনেল আছে ন আছে আছে কোনটা দিছে ৰবিন ব্লগ বুলি আছে ফোন নম্বৰ লিখক 8812 এইটো নেদেখা ফেচবুকত পোষ্ট দিব লাগিব এইটো ভালকে